मेरी से परनीत आ जाओ ना तो सही ऐसी मन की है सच्ची तुम हो सितारों की परे हुई गलती सॉरी हमने गाया तुम क्यों सुनी किसकी मर्जी जो थे अब तो आए जा हमको ले जाए जा 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 Hey guys, welcome back to my YouTube channel Midnight Home. तो आज আমি গৈ আছো মানে যাই থাকা নাই মানে বহুত দিনৰ পাছত আজি ওলাই আছো ঘৰৰ পৰা মানে আমাৰ ওচৰতে আছে মানে ৰাণী লোকেল ধাবা যাই আছো মানে তাতে দুটা এটা বস্তু লম লৈ পেলাই অলপমান আঁতৰৰ ফালে যাই পেলাই খাম তো আজি এতিয়া আমি তো মিৰ্জাৰ আছো লগত দাদা আছে তাৰ মোৰ লগৰ ল'ৰা এটা আছে আমি গৈ আছো লোকেল ধাবা ৰাণী তো তাতে কিবা কিবি বস্তু লম তো অলপমান তাতে খাব নিদিয়ে মানে তাতে আজিকালি মানে পেকিং দিয়ে মানে বেলেগত খাব লাগিব তো এতিয়া আমি লোকেল ধাবা গৈ আছো ভিডিঅ'টো চাই থাকক গাইজ আমি এতিয়া এই বঙাৰাবালো এতিয়া যাই আছো লোকেল ধাবা বাটতে পুলিচ দেখালো মই ভিডিঅ'টো দেখাই দিছো আৰু বাটতে পুলিচ দেখালো বেছি একো নকৰিলে কিন্তু আমাৰ অলপ ভয় লাগিছে মানে তো এতিয়া যাই আছো লোকেল ধাবা তো চাই থাকক গাইজ পুলিচ ভাগ বেটা ভাগ কেনেকৈ চেক কেনেকুৱা ডেঞ্জাৰ চেক এতে উফ বাচিলো তো গাইজ তাতে কেনেকুৱা দেখিলে আপোনালোকে কেনেকুৱা পুলিচ মানে কেনেকুৱা চেক মানে যাব নোৱাৰি ইফালে সেইফালে যাম আকৌ ৰাস্তাটো বেয়া নেকি তো গাইজ দেখিলে আপোনালোকে ৰাস্তাটো অলপ বেয়া আছে ইয়াত মানে এইটো মানে শৰ্টকাট মানে লোকেল ধাবা যোৱা এইটো মানে শৰ্টকাট ফাঁচি যাব নেকি শুনি চাইচোন এনেকুৱা ৰাস্তা বে ইয়াত রাস্তা দেখে না জানা লাগে ইয়ার লাহে লাহে ইয়াতে দাদাহঁতে মাছ মাৰি আছে বৰফি মই গাড়ীখন গ'ল দিয়া গাড়ীখন শেষ লোকেল ধাবা মজা পাই গৈছে মানে একেবাৰে ৰাস্তা বেয়া প্লাছ ইফালে পুলিচৰ এনেকুৱা ডেঞ্জাৰ চেক তাতে মই আমাক যেন নধৰিলে কিন্তু গাড়ীৰ কাগজ পত্ৰ চব অকে আছিল লাইচেঞ্চো আছে মানে চিট বেল্ট মাৰি আছে তথাপি চেফটিত আছিলোঁ কিন্তু তথাপি এটা এনেকুৱা মানে ডেঞ্জাৰ চেক দিছে মানে ইয়াতে মানে যদি এবাৰ ধৰে মানে বাচিব নোৱাৰে মানে তাৰ পৰা তো তেনেকুৱা ডেঞ্জাৰ চেকৰ পৰা বাচিলি পালে ৰাস্তা চাওকচোন একবাৰ লোকেল ধাবা আহিলে আপোনালোকে ডাইৰেক্ট হাইৱে দি আহিব মানে ৰাণী গেট আহিব ইফালে শ্বৰ্টকাট নামাৰিব কেতিয়াও শ্বৰ্টকাট ৰাস্তা সদায় বেয়া এতিয়া এনেকুৱা ধুলি যাই আছোঁ এতিয়া লোকেল ধাবা অলপ যাওঁতে পলম হ'ব তো চাই থাকক ভিডিঅ' কি ধুনীয়া পৰিৱেশ ইয়াতে ৰাস্তা বেয়া হ'ব পাৰে কিন্তু পৰিৱেশটো চাওক না কেনেকুৱা চালিয়া আমি এতিয়া ভিতৰ ৰাস্তা যদি আহিয়ে আছোঁ যাই পোৱাই নাই এতিয়াও আহি এটা ৰেলগেট পালোঁ ৰেলগেটটো ভাগ্য ভাল ৰেলগেটটো পৰা নাই লকডাউনৰ কাৰণে পৰা নাই চাগে মানে আমি যিমান দিন আহিছোঁ মানে ইয়াত যোৱাতে ৰেলগেটটো এনেকুৱা ডাউন হৈ থাকে মানে এনেকুৱা কেতিয়াবাতকৈ সদায় এনেকুৱা তো এতিয়া যাই আছোঁ অলপ ৰাস্তাৰ বাট আছে এতিয়া লোকেল ধাবা পাওঁ আৰু
লোকেল লেবা যাই আছে এনেকুৱাকৈ ধূলি ৰাস্তা চাওক না ৰাস্তা চাওক এনেকুৱা ৰাস্তা কিন্তু এটা ৰাস্তা বেয়া হ'ব পাৰে কিন্তু নেচাৰটো চাওক না পৰিৱেশটো কেনেকুৱা কি মজা কেনেকুৱা চালিয়া মানে ইয়াতে আহিলে আপোনাৰ গম পাব গাঁৱৰ পৰিৱেশটো কেনেকুৱা চহৰত থকাবিলাকে ইমান নাজানিব দিয়কচোন গুৱাহাটীত যোনে আছে কিন্তু এতিয়া আমি বুজি পাওঁ আমি গাঁৱত থাকোঁ কাৰণে যাতে গাঁৱৰ পৰিৱেশ এটা ল'ব আহক চবেই সেইটোৱে আৰু তো এতিয়া লোকেল ধাবা গৈ আছোঁ চাই থাকক তো এনেকুৱা দাদাহঁতক লগ পালোঁ অলপ মাছ মাৰি আছে চালোঁ মাছ মৰা ভিডিঅ'টো চাগে দেখিলেই জাল মাৰা ভিডিঅ'টো তো বহুত ভাল লাগে এনেকুৱা গাঁৱৰ পৰিৱেশত থাকি ফুৰি এতিয়া দাদাহঁতক সুধিলোঁ মানে লোকেল ধাবা কেতিয়াবা বন্ধ থাকে মানে তো দাদাহঁতক সুধিলোঁ লোকেল ধাবা খোলা আছে তো এতিয়া লোকেল ধাবা এতিয়া মানে ডাইৰেক্ট লোকেল ধাবাৰ পৰা ভিডিঅ'টো চাওঁ তো গাড়ী আমি এতিয়া লোকেল ধাবা বিচাৰি লোকেল ধাবা কোনফালে লোকেল ধাবা আগৰ ফালে আছে ন মানে প্ৰব্লেমটো মেইন প্ৰব্লেমটো হৈছে মানে বহুত মানে এবছৰমান হ'ল অহা নাই লোকেল ধাবা মানে আজি আহিছোঁ বহুত দিনৰ পাছত সেইকাৰণে লোকেল ধাবাৰ মেইন মানে কোনফালে আছে মানে এইফালে এখন মানে চাহ বাগানৰ খেতি আছে মানে এইখন পাৰ হ'লে পাই নে পাৰ নোহোৱাকৈ পাই তো এনেকুৱা কনফিউজ হৈ আছিলোঁ তো এতিয়া লোকেল ধাবা এটা সুধিলোঁ মানে ইয়াৰে ফুৰি এটা সুধিলোঁ তো এতিয়া লোকেল ধাবা গৈ আছোঁ তো লোকেল ধাবাৰ পৰা চাই থাকক তো গাই যিটো কামৰ কাৰণে আহিছিলোঁ মানে মন চন ভাঙি গ'ল মানে লোকেল ধাবাত আজি কিবা খাম বুলি আহিছিলোঁ মানে গাহৰি চাহৰি লৈ যায় বেলেগত খামতো লোকেল ধাবাততো খাব নিদিয়ে আজিকালি মানে পেকিং দিয়ে তাতে দাদাহঁতক সুধিলোঁ দাদাহঁতে ক'লে খোলা আছে বুলি এতিয়া লোকেল ধাবা আহিছে দেখোঁ যে লোকেল ধাবা বন্ধ বোলে মানে দুটা মানে ওচৰত মানে তাতে সুধিলোঁ মানে লোকেল ধাবা খোলা আছে নে নাই যাওঁতে ক'লে আজি নাই আজি বন্ধ তো এতিয়া কি কৰোঁ এতিয়া এনেই মানে বেলেগৰ পৰা লৈ যাওঁ মানে বেলেগ ৰেষ্টুৰেণ্ট খোলা আছে বেলেগ ৰেষ্টুৰেণ্টৰ পৰা লৈ যাই পেলাই যদি তাতে খাব দিয়ে তাতে খালোঁ নহ'লে লৈ যাই পেলাই বেলেগত খাম তো গাইজ আমি এতিয়া লোকেল ধাবাত আহিছিলোঁ লোকেল ধাবাত আহোঁতে তাৰপিছত যে একো নহ'ল লোকেল ধাবাত আপুনি কি খাম বুলি ভাবিছিলে লোকেল ধাবাত লোকেল ধাবাত গাহৰি খাম বুলি ভাবিছোঁ গাহৰি খাব নেকি এতিয়াতো গাহৰি নাই ভাইটি এতিয়াতো আপুনি বেলেগতে গাহৰি পাব পায় নে নাপায় ঠিক নাই আপুনি কি খাম বুলি ভাবিছিল দাদা গাহৰিটো নাই বাবা এতিয়াতো গাহৰি খাব নোৱাৰে তুমি দিনটো বেকাৰ যোৱা নাই দিয়কচোন ফুৰাৰ দৰে হ'ল মাৰ্চিডিজ তো বলক সিট বেল্ট পাহৰি গৈছিলোঁ মানে তাতে মাৰিছিলোঁ এনেই শান্তি লাগে কাৰণে খুলি থৈ দিছিলোঁ ইয়াতে মাৰিব লাগিব হাইৱে হয় এইখন VIP ব্ৰিজখন ব্ৰিজ এইখন এতিয়া আমি মিৰ্জাৰ ফালে যাম তাতে মিৰ্জাৰ আলু পিটিকা ৰেষ্টুৰেণ্ট এখন আছে তাতে মানে গাহৰি চাহৰি পাই ভাল লাগে আলু খানা নাযাওঁ আলু পিটিকাত মানে সেই খাব যাম গাহৰি চাহৰি পালে খাম তাতেও আৰু লঘু আহোঁ তো ডাইৰেক্ট ঘৰ তো এতিয়া আমি আলু পিটিকা যাম বুলি ভাবিছিলোঁ কিন্তু আলু পিটিকা হয়তো নাযাওঁ মানে এতিয়া হয়তো চেফ ধাবা নহ'লে বা মানে গাহৰি খাব মন যায় আছে মানে এতিয়া সেইফালে গ'লে তাতেও গাহৰি পায় কিন্তু তাতেও গাহৰি পায় পজিটিভ এটা পালে চাগে ইয়াতে এম্বুলেঞ্চ আহিছে মানে মানুহ এটা উঠাই আছে তো তাতে মানে তাতেও আলু পিটিকাটো মানে গাহৰি পায় কিন্তু আলু পিটিকা গ'লে মানে উল্টাকৈ ঘূৰিব লাগে মানে মিৰ্জা হৈ যাব লাগিব মানে আমি তো গাইজ এতিয়া আমি ডেলিকেচিত এণ্ট্ৰি মাৰিলোঁ ডেলিকেচি ধাবাত তো গাহৰি মানে চববিলাক ৰেষ্টুৰেণ্টত সুধি আহিছোঁ মানে নাপায় মানে কত গাহৰি মানে ধাবাবিলাকত সুধি আহিছোঁ মানে গাহৰি নাপায় মানে তাৰপিছত কিন্তু সুধি এতিয়া সুধিব যাব মানে এতিয়া গাহৰি পাই নে নাপায় যদি পাই ইয়াতে মানে ভাল কটেজতে আছে মানে ভাল কটেজত বহি পেলাই খাম তো চাই থাকোঁ আৰু তো গাইজ আমি এতিয়া ডেলিকেচি ধাবাত এণ্ট্ৰি মাৰিলোঁ ভাল কটেজ মানে চব ভালেই ইয়াৰে তো আমি এইটো কটেজত বহিম
তো গাইজ আমি এতিয়া কটেজত বহি আছোঁ এতিয়া। তো আজি ব্লগটো মানে চিম্পল ব্লগ টাইপৰে হ'ল, মানে এনেই অলপমান ফুৰিব গ'লোঁ। তো আপোনালোকো দেখালোঁ কি আমি ক'ত গ'লোঁ। তো এনেকুৱা টাইপৰে ভিডিঅ' হ'ল। তো ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ মানে ভিডিঅ'টো। তো আৰু অলপমান আছে। তো এতিয়া খাম, এতিয়া ঘৰত যাম। ঘৰত যোৱালৈকে থাকক আৰু আমাৰ লগত আৰম্ভণিৰ পৰা যেনেকুৱাকৈ আছে। তো চাই থাকক। তো গাইজ আমাৰ খাদ্য এতিয়া আহি পাইছে মানে কি কি অৰ্ডাৰ কৰিছোঁ চাই থাকক। তো গাইজ আমি এতিয়া গাহৰিটো খাম। এতিয়া পৰ্ক ড্ৰাই ফ্ৰাই হয়। এতিয়া খাই পাই টেষ্টটো কম এতিয়া মজা আৰু কৈ নোৱাৰি এতিয়া। খোৱা লোৱা হ'ল এতিয়া। তো গাইজ এতিয়া খোৱা লোৱা হ'ল। এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰ। তো দেখিলেই চাগে ভিডিঅ'টো বেছি মানে ইমান হয়তো কেনেকুৱা হৈছে জনাব কমেণ্টত। মানে এনে ফুৰিলোঁ আজি মানে বহুত দিনত মানে আজি ওলাই আহিছোঁ মানে। তো এনেকৈ অলপমান এনজয় কৰিলোঁ। তো এতিয়া যাবলৈ ওলাইছোঁ ঘৰতো ঘৰত যাম এতিয়া। তো ঘৰত যোৱালৈকে থাকক। তো চাই থাকক আৰু এণ্ডিংটো চাই থাকক আৰু লাষ্ট এণ্ডিং। তো গাইজ ভিডিঅ'টো আজিলৈ মানে আমি এতিয়া ঘৰ যাই আছোঁ বৰ্তমান। তো এতিয়া আমি বৰ্তমান ঘৰ যাই আছোঁ। তাতে ধাবাত খালোঁ। তো দেখিলে আপোনালোকে কি খালোঁ। তো এতিয়া যাই আছোঁ ঘৰ। তো ঘৰ যাই পেলাই ভিডিঅ'টো এণ্ডিং নকৰোঁ। ভিডিঅ'টো আজি ইমানতে এৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো বহুত বেছি শ্বেয়াৰ কৰি দিব। আজিলৈ বাই 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 বাই। ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায়, য'ত বেলি ডুবা লগে লগে দবা কোবাই, পিঠা পোনা পাণ তামোল নে গামোচা শৰাই দিবা মৰম যিমান পাবা সিমান ঘূৰাই। পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই, মোৰ অসমবাসীলৈ মই